এটা বহুভুজ দিয়া আছে তাৰে বাহিৰৰ কোণবিলাক কিমানকৈ থকা বুলি কৈছি 30 ডিগ্ৰীকৈ থকা বুলি কৈছে সুষম বুলি কৈছি না চব সমান হ'ব তো এটা যদি 30 ডিগ্ৰী হয় বাকীকেইটাও কি হ'ব 30 ডিগ্ৰী হ'ব তো 30কৈ থকা বুলি কৈছি আৰু কৈছে যে তাৰে বাহু কেইডাল আছে তো সুধছি বহুভুজটোত বাহু কেইডাল আছে সুধছি এতিয়া চাবি কোন যেইটা থাকিব বাহু সেইটাই থাকিব বহুভুজ এটাত ত্ৰিভুজ এটাত বাহু কেইডাল থাকে 3ডাল কোন কেইটা থাকে 3টাই থাকে চতুৰ্ভুজতো সেনেকুৱা যদি 4ডাল বাহু থাকে কোনো 4টা তো মই এতটো সেনেকৈ উলিয়াম হৈছে এটা বহীকোণ কিমানকৈ দিয়া আছে 30 ডিগ্ৰীকৈ দিয়া আছে গোটেইকেইটা বহীকোণ যোগ কৰিলে কিমান হয় বুলি কৈছিলোঁ অলপ আগতে মই যিকোনো এটা বহুভুজৰ যদি বাহিৰৰ কোণবিলাক মই যোগ কৰোঁ কিমান হয় 360 ডিগ্ৰী হয় তাৰপৰা চাবা যিহেতু বহুভুজটোৰ চাবা প্ৰতিটো কি দিয়া আছে বহীকোণ কিমান ডিগ্ৰীকৈ দিয়া আছে 30 ডিগ্ৰীকৈ দিয়া আছে হয় না যেহেতু নহকে বহুভুজটোৰ প্ৰতিটো বহীকোণ কিমান দিয়া আছে 30 ডিগ্ৰী এবাৰ লিখিম মই যেহেতু বহীকোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী হয় এটাকে বহুভুজটোৰ যদি মই কোণৰ সংখ্যা জানিব লাগে বহুভুজটোৰ কোণৰ সংখ্যা তাৰমানে বহুভুজটোত কেইটা কোণ আছে যদি মই জানিব লাগে কি কৰি দিবি এটা কোণ কিমানকৈ আছে 30 ডিগ্ৰী গোটেইকেইটা যোগ কৰিলে কিমান হয় 360 তো 360 হৰণ কৰি দি কেইটা কোণ আছে গম পাই যাবি বুজি পাইছা তো কি কৰিম মই বহুভুজটোৰ কোণৰ সংখ্যা সমান কি লিখিম মই 360 তো কি কৰিম 30 হৰণ কৰি দিম হৈছে এতিয়া কাটাকাটি কৰি চাওঁ 0 0 কেঞ্চেল হৈছে এতিয়া 3 দি যাই আছে না যায় 3 গুণ 3 2 গুণ 6 তাৰমানে কিমান হ'ব 12 তাৰমানে বহুভুজটোত বাহু কোণ কেইটা আছে 12টা যদি 12টা কোণ আছে বাহু কেইডাল আছে তেতিয়াহ'লে 12ডাল আছে হৈছে এটাকে বহুভুজটোৰ বাহুৰ সংখ্যা কিমান হ'ব 12 হ'ব বুজি পাইছা লেখা কেই নম্বৰ লাষ্ট নম্বৰটো হ'ব 6 নম্বৰ কি দিয়া আছে চাওঁ 20টা বাহু বিশিষ্ট সুষম বহুভুজৰ প্ৰতিটো বহীকোণৰ যোগ কিমান হ'ব এবাৰ কি দিয়া আছে তাতে তাৰমানে কিহৰ মান দিয়া আছে তো বাহু কেইটা আছে তোমাক কোৱাই আছে এবাৰ বাহু কেইটা আছে 20টা বাহু থকা বুলি কৈছে প্ৰতিটো বহীকোণৰ মান কিমান হৈছে উল্টাকৈ দিছে এইবাৰ হয় না বাহুটো কোৱাই আছে কেইটা আছে বাহু 20টা এটা কোণত কিমানকৈ আছে সুধিছে বাহিৰৰ কোণৰ কথা কৈছে ভিতৰৰ নহয় অন্তকোণ নহয় হ'ব এতিয়া চাবি বহুভুজ এটাত বাহু কেইডাল আছে 20ডাল যদি 20ডাল বাহু আছে কোণো কেইটা আছে 20টাই আছে হয় না গোটেইকেইটা যোগ কৰিলে কিমান হয় 360 ডিগ্ৰী তাৰমানে 20টা কোণ যোগ কৰি দিলে কিমান হ'ব 360 এইটো এটা কোণত কিমানকৈ পৰিলে সেইটো সুধিছে 20 কৰি হৰণ কৰি দিলেই হ'ল 20টা কোণ আছে নহয় বুজিছা না তো 20টা কোণ আছে গোটেইকেইটা যোগ কৰিলে 360 হয় 20 দি হৰণ কৰি 360 যিমান হয় সিমানকৈ থাকিব হ'ব চাবি এটা কি দিয়া আছে বাহুৰ সংখ্যা দিয়া আছে ন বাহুৰ ভালকৈ চাই ল'বি দেই গণিত শেষ নোহোৱালৈকে একো গুৰুত্ব নিবি বেলেগৰ বাহুৰ সংখ্যা কিমান দিয়া আছে হা বাহুৰ সংখ্যা সমান 20 হয় না যেহেতু বহীকোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী এটাকে প্ৰতিটো বহীকোণৰ মাপ উলিয়াব দিছি না যোগ যাব দিয়া এটাকে প্ৰতিটো বহীকোণৰ মাপ সমান 360 কি কৰবি কিহেদি 20 দি 0 0 কেঞ্চেল 2 দি যাব না যাব 2 1 গুণ কিমান বাকী ৰ'ব 1 কিমান হ'ব লগৰ এইখিনি 16 2 8 গুণ তাৰ মানে কিমান ডিগ্ৰীকৈ পৰিব 18 ডিগ্ৰীকৈ পৰিব এটা কোণত বুজি পাইছা একদম সহজ ন